নমস্কাৰ, মই উন্নতি ভেদিয়ালা আৰু আজি ৰাতিপুৱা আৰম্ভ কৰিছোঁ। হোটেলৰ পৰা ওলাই আহিলোঁ, এতিয়া 9:10 হৈছে। 9:10 এটা ওলাই আহিলোঁ, আমি গা পা ধুই একেবাৰে ওলাই আহিলোঁ আৰু গাড়ী সেই ৰাস্তাত ৰখি আছে। ৰাস্তাটো অকণমান 1 মিনিটমান এইবিলাক কথা কৈ আহিছে। এতিয়া আমি অধিৱেশনক লাগি যাই ইয়াৰ পৰা 10 কিলোমিটাৰমান যাব লাগে আৰু গাড়ীৰ নাম্বাৰটো ভিডিঅ' কৰি লৈছোঁ, নহ'লে একে গাড়ী চবৰে থাকে যিহেতু পিছত দিগদাৰ হৈ যাব। মানুহ থাকিলেতো ভালে হ'ব। আৰু এতিয়া আমি অধিৱেশনত যাওঁ আৰু আপোনালোকে চাই থাকক। যিসকলে গৈছে গম পাইতো পায় আৰু যিসকলে যোৱা নাই মোবাইলতে চাই থাকক আপোনালোকে। বিশেষ আৰু একো নকয়। আৰু এই গাড়ীৰ পৰা নামি অধিৱেশন পোৱাৰ লগে লগে আমি প্ৰশিক্ষণ কৰাৰ কাষক লাগি গ'লোঁ আৰু যাওঁতে দুইটাৰ ঠেলা আছে দুইটাৰ মানে পাৰ্চটো কোনোবা পকেট মাৰছি নেকি গমে নাপাওঁ। দুইটা চাব যাওঁতে এফালে দুইটাও হৰল, দুইটাক বিচাৰি পোৱা নাই। এফালে দুইটাক মোবাইলো আনা নাই আৰু ফোন কৰিলোঁ, ফোনটো নালগে। বহুত টাইম দুইটাক আঢ়ৈটা বজাতে লাগে। আৰু এতিয়া মই আৰু মোৰ বান্ধৱীটো আমি দুটাই ঘূৰি আছোঁ, মানে দুইটাক বিচাৰিয়ে পোৱা নাই। এতিয়া মানে 11:30মান বজা হৈ গ'ল। আমি 10টা নবজাৰ আগতে আৰু দুইটাক বিচাৰি ভাগৰ লাগছে। আমাৰ দুটামান আমি দুটাই আছোঁ অকল, আৰু কোনো কাকো লাগো পোৱা নাই। দুইটাক বিচাৰি ভাগৰ লগাৰ কাৰণে ইয়াতে অকণমান ভাষণো শুনিলোঁ আৰু অকণমান বহিলোঁ। দুইটাক বিচাৰি পতাকা উত্তোলন কৰা জেগাও চাই আছোঁ, মানে জেগাগিলাকো চাই আছোঁ আৰু দুইটাকো বিচাৰি আছে। আৰু সেইবিলাক গোটাই ধুলো হৈ গৈছে। যিমান মানুহ সঁচা কথা খোজ কাঢ়োতে গোটাই ধুলো হৈ গৈছে, মানে কুঁৱলী দিয়া নাই। আৰু এতিয়া আমি লাইন পিটি ভাত খাব আছোঁ, মানে আমি লাইন পিটি নাবওঁ আৰু খুৰী লাইন পিটছি, সিহঁতক লগ পালোঁ 1:30মান বজাত। আৰু এতিয়া আমি ভাত খাইছোঁ। আপোনালোকে চাই থাকক কিমান বাপজন আৰু আইজনীবিলাকে ভাত দিছে। আৰু ভাত খাই ভাষণ শুনি বহি থাকোঁতে মানে মই ভাষণো শুনি আছোঁ, দুইটা বাহিৰৰ ফালে চাই আছোঁ। দুইটাক চাই থকা নাই, দুইটাক দেখা পালোঁ আৰু লগে লগে সেই দুইটাকে কাষক লাগি দাউৰি আছে। আৰু 2টা বজাত দুইটাক লগ পাইছে। আৰু এতিয়া দুইটাই শিবিৰক লাগি লৈ যায় আছে, মানে ইমান ভাগৰ লাগছি বিচাৰোঁতে এতিয়া মানে মনটো শান্তি আৰু দুইটাক খোৱাৰ পিছত ভাল কৰি আকৌ এক পাক ঘূৰি পেলাই যি বস্তু ল'ব লগা আছিল সেনেকৈ ল'লোঁ। আৰু এতিয়া আৰু দুইটাক এৰা দিয়া নাই পুৰা। এতিয়া আমি গোটাইকেইটা আহিব ওলাইছোঁ, 5টা বাজিব আৰু গাড়ীক লৈকে যাব লাগিব। গাড়ী অকণমান দূৰত থৈ দিছে যিহেতু বহুত জাম হৈ আছে গাড়ীৰ।
আৰু এতিয়া 6:30মান হৈ গ'ল গাড়ী কাষলৈকে যা আছে বহুত দূৰত থৈছে মানে গোটাই যাম হৈ গৈছে আৰু ডাঙৰ গাড়ী সৰু গাড়ীবিলাক থৈছে আৰু এতিয়া আমি গোটেই একেলগে আমি বেলেগ বেলেগ কৰি লগা আছে গাড়ীবিলাক ন মই মিউজিয়ামটো এইটো Era agak mahal. Mahal আৰু গাড়ী 8:30মান আছে আৰু এতিয়া 4:30 বাজি গ'ল তাৰ অকণমান আহি পেলাই হোটেলত ৰখি পেলাই আমি এতিয়া ভাত খাইছোঁ পুৰা নিৰামিষ ভাত গৰমে গৰমে হালত বেয়া আৰু এতিয়া ভাত খাই পেলাই আমি অকণমান টাইম বহিছোঁ মানে বেছিখিনি খাইছি আৰু দুটামান খাব আছে এনে খাকলৈকে আমি অকণমান টাইম বহিছোঁ আৰু ভাগাইছোঁ দিছোঁ আৰু ভাত খাই পেলাই অকণমান গাড়ীত উঠিছোঁ আৰু উঠি পেলাই আমাৰ এই জাগাত নামিছোঁ তেনে চাতকে পাইছোঁ মাজতে ভিডিঅ' নকৰিলোঁ আৰু পুৰা ভাগাৰ চাতকে পাতিছোঁ আৰু ঘৰ পাক লাগি আৰু এই আমি গাড়ীৰ পৰা নামি পেলাই আমি দুটামানৰ আগত আহি আছোঁ মানে গাড়ীৰ ভিতৰত অকণমানো ঠাণ্ডা নাই চুৱেটাৰ পিন্ধাই নাই কিন্তু আমাৰ লগে লগে চুৱেটাৰ পিন্ধিছোঁ ইমান ঠাণ্ডা তাতে 4:30 বাজিব আৰু 4:15মান হ'ল আৰু এতিয়া আমি আহি আছোঁ আৰু এইকেইটাই আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা বাই বাই আহি থা